Hi friends, মই দীপজ্যোতি আমি ফুৰি আহোঁগে বলক অলপমান অখণ্ড ভাগৱত পাতিছে গাৰিগাঁৱত আমাৰ ওচৰতে বেছি দূৰ নহয় প্ৰায় 4 কিলোমিটাৰ আঁতৰত এপাক গৈ আহোঁ বলক অখণ্ড ভাগৱত কৃষ্ণ ফ্ৰেণ্ডছ এয়া হ'ল গাৰিগাঁৱৰ ৰাজহুৱা নামঘৰ ইয়াতে ভাগৱত পাঠ হৈ আছে এটা ঐতিহ্যপূৰ্ণ নামঘৰ এইটো অঞ্চলৰে আপোনাক দেখাম নামঘৰত কি কি দেখিছে দুটা সিংহ আছে এখন মানে ইয়াৰ নামঘৰ গেটত দুটা সিংহ বনাই থোৱা আছে ধুনীয়া লাগিছে নহয় কিমান মানুহৰ সমাৱেশ হৈছে আজি আচলতে ষষ্ঠ দিন আজি কাইলৈ শেষ হ'ব আৰু সপ্তম দিন কাইলৈ ভাওনা আছে সিংহ মুৰাৰী এতিয়া চব চাকি জ্বলাই আছে ওচৰৰ কাষতে আছিলে নিমিষা অৰণ্য আছে নিমিষা অৰণ্য আপোনালোকে জানেনে ভাগৱতত নিমিষা অৰণ্য পাতে যোনে ভাগৱতলৈ গৈছে গম পায় ধুনীয়াকৈ ব্যৱস্থাপনা কৰি দিছে ধুনীয়া সুন্দৰ গীত গাৰিগাঁও নামঘৰ ধুনীয়া লাগিছে লাইট দিছে লগতে ডেকৰেশ্যন বৰ ধুনীয়াকৈ কৰিছে তেওঁলোকে সুন্দৰ ডেকৰেশ্যন এয়া চব নিমিষা অৰণ্য কেনেকুৱা লাগিছে ক'বচোন নিমিষা অৰণ্য বৰ সুন্দৰকৈ বনাইছে কিন্তু দেই মই বহুত নামঘৰত দেখিছোঁ কিন্তু ইয়াত অতি সুন্দৰকৈ নিমিষা অৰণ্য বনাইছে এয়া ভগৱান শিৱ গুৰু বৃহস্পতি মই হেৰিয়তে যাওঁ কৃষ্ণৰ সংহতি